আবৃত্তি কৰাৰ প্ৰয়াস কৰিছোঁ মোৰ ভতিজা সম হিমাংশু ৰঞ্জন ভূঞাৰ কবিতা সপোনী। নিয়তিৰ কি পৰিহাস, ইপক্ষত যদুমণি সিপক্ষত শকুনি, মাজত জ্বলিছে ঘোৰ যুদ্ধৰ অগ্নি। মই শকুনি, গান্ধাৰ নন্দন শকুনি, বুকুত পলে পলে জ্বলি আছে ঘৃণাৰ প্ৰতিশোধৰ জিয়াগনি। জিয়গনিত অচিৰেই জাহ যাবি দুৰ্যোধন দুঃসাহন আৰু হস্তিনাপুৰৰ সমস্ত কৌৰৱ বাহিনী। অন্ধৰাজ ধৃতৰাষ্ট্ৰ, তই হয়তো পাহৰি গলি কিদৰে ন্যায়ভাৱে মোৰ পিতৃ আৰু ৯৯জন জ্যেষ্ঠ অনাহাৰে তিল তিলকৈ হত্যা কৰিছিলি। কিন্তু এই শকুনিয়ে নাপাহৰে। তই নাজানো অন্ধৰাজ, প্ৰতি খোজত মোৰ বুকুত খোচে, প্ৰতিপল মোৰ বুকুত বাজে অতি অসহ্যকৰভাৱে পিতৃ আৰু ভাতৃসকলৰ অসহ্য চিৎকাৰ। প্ৰতিনিশামুক শুবলৈ নিদিয়ে। অন্ধকাৰ কাৰাগাৰৰ কোঠৰীত অনাহাৰত শীৰ্ণ হৈ মৃত্যুমুখত পৰা মোৰ আপোন মুখ পৰে। দুৰ্যোধন স্নেহৰ ভাগিন মোৰ, সাজু থাক মোমায়েৰৰ মন্ত্ৰণৰ জালত সোমাই তিল তিলকৈ শেষ হবি কৌৰৱৰ শতভাই। চকুৰ সন্মুখত ছাৰখাৰ কৰিম তোৰ চেনেহৰ হস্তিনা নগৰী, যাৰ বাবে তই হৈ পৰিছ মদগৰ্বী অহংকাৰী। মই শকুনি, মোৰ পাশা খেলৰ গুটিকেইটাত লিপিবদ্ধ হৈ আছে তহঁতৰি মৃত্যুৰ আগজাননী। অবধ মূৰ্খ কৌৰৱ, প্ৰতিবাৰে যেতিয়া মই পাণ্ডৱক পাহাত পৰাস্ত কৰোঁ তহঁতৰ মৃত্যুকালো ওচৰ চপাই আনো। মোৰ কুটিল হাঁহিটোত তহঁতৰ অজ্ঞাতেই তহঁতৰ প্ৰতি থকা ঘৃণা আৰু প্ৰতিশোধবোৰ বৰ সযতনে লুকুৱাই ৰাখিছোঁ। অন্যায় পাশাখেল, ৰজস্বলা দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু নিৰ্দোষী পাণ্ডুপুত্ৰগণৰ সকলোবোৰ লাঞ্ছনাৰ খাইগুৰিটো মইতো পাণ্ডৱক বনলৈ খেদাই দুৰ্যোধনক ৰাজ্য দিলোঁ, সিংহাসন দিলোঁ, ৰাজপাট দিলোঁ। কিন্তু ভাগিন, তহঁতে নজনাকৈয়ে কাল সৰ্প হৈ তহঁতক খুটিবলৈ অহৰহ পৰিকল্পনা কৰি আছোঁ। তহঁতৰ মন আৰু মগজুত বিষ বাষ্প বিয়পাই যুদ্ধৰ অগ্নি চলাই পৰ পদসেৱী এই নিঃকিন শকুনিয়ে তহঁতৰ অন্নৰেই পালিত হৈ প্ৰতিনিয়ত প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ জাল গঠিছোঁ। ভীষ্ম, দ্ৰোণ, কৰ্ণ সকলো পৰিব মোৰ এই মন্ত্ৰণাৰ জালত। এটা এটাকৈ সকলোকে আহুতি দিম মোৰ প্ৰতিশোধৰ যজ্ঞকুণ্ড। এই প্ৰতিশোধৰ জুইকুৰা সিদিনাই নুমাব যিদিনা ভীমৰ গদাৰ প্ৰহাৰত দুৰ্যোধনৰ পতন ঘটিব। দুঃসাহসৰ বুকু ফালি ভীমে চলুৱে চলুৱে ৰক্তপান কৰিব। অন্ধৰাজ পুত্ৰশোকৰ অগনিত ভস্মপ্ৰায় হ'ব। হস্তিনাপুৰৰ ঘৰে ঘৰে কান্দোনৰ ৰোল উঠিব। কৌৰৱৰ শতভাই সবংশে নাশ হ'ব। সিদিনাই মোৰ মৃত পিতৃ আৰু জ্যেষ্ঠসকলৰ আত্মাই মুক্তি লভিব। আৰু স্বস্তিৰ নিশ্বাস পেলাই সিদিনাই এই শকুনিয়ে কনিষ্ঠ পাণ্ডৱ সহদেৱৰ হাতেৰে বিদায় মাগিব। কনিষ্ঠ পাণ্ডৱ সহদেৱৰ হাতেৰে বিদায় মাগিব। কনিষ্ঠ পাণ্ডৱ সহদেৱৰ হাতেৰে বিদায় মাগিব। ধন্যবাদ।